জীবন খোঁজো আখি মেৰা অতীত কিদৰে পাহৰো এন্ধাৰ হ'বনো। হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব। আৰু গাইজ, আজি মই ভণ্টি কেইজনীমানক মানে ফুৰাবলৈ লৈ যাম। সিহঁতি এতিয়া ওলাই আছে, মানে মই সিহঁতি ফোন কৰিব, তাৰপিছত মই ওলাই যাম। তো গাইজ, সিহঁতি মানে গুৱাহাটীৰ পৰা আহিছে, মানে ডিব্ৰুগড়ৰ বগীবিল ব্ৰিজখন দেখা নাই, ব্ৰিজখন চাম বুলি কৈছে। তো গাইজ, সিহঁতক লৈ যাওঁ আৰু ফুৰাওঁগৈ, আৰু লগতে আপোনালোককো ফুৰাম যোনে যোনে বগীবিল অহা নাই। আৰু বগীবিল আহিব নিশ্চয়, বহুত ধুনীয়া ব্ৰিজখন। তো গাইজ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু সকলোৱে মৰম চেনেহ অলপ দিব, আৰু তেতিয়াহে আগবাঢ়ি যাবলৈ মানে ভাল লাগিব, মনটো অলপ সাহস পাম। তো গাইজ, ব'লক। গাইজ, আমি বগীবিল ব্ৰিজ আহিলোঁ, আৰু এই দাদাজন আহিছে। দাদা ঘৰ ক'ত? মোৰ ঘৰ যোৰহাটত। যোৰহাটত? মই প্ৰথমে অপেনিংটোত মানে গুৱাহাটী বুলি ক'লোঁ, গুৱাহাটীৰ পৰা মানুহ আহিছে। যোৰহাটৰ ভণ্টি কেইজনী একেই যোৰহাটৰ। এই ভণ্টি কেইজনী সেইফালে ফটো মাৰি আছে গৈ লাষ্টত গৈ মেলি। ভালে লাগিছে, প্ৰথম আহিছে, সেইটো কাৰণে মানে ৰখাই দিলোঁ, ফটো চটো পূৰা মাৰিছে আৰু ভাল লাগিছে বুলি কৈছে। ভণ্টিহঁত আহি লওক, তাৰপিছত সিহঁতকো দেখুৱাম। আজি গাইজ, ব্ৰিজৰ ওপৰত পূৰা গাড়ী চলি আছে, আৰু মানে সাংঘাতিক কথা এটা হ'ল, এই ব্ৰিজখন নোপোৱাকৈ সেইটো কাৰণে মানে ইণ্টাৰচেপ্টৰ এখন ৰখি আছিলে। মোৰ 80 মানত আছিলে স্পীডটো। তাৰপিছত ঘপককৈ দেখি মেলি ৰখাই দিলোঁ, মানে গাড়ীখন 60 মান কৰিলোঁ। এতিয়া ফাইন কাটে নে নাকাটে নাজানো, আৰু মানে নতুনকৈ বহিছে, মানে গম পোৱা নাছিলোঁ, 80 মানত গৈ আছিলোঁ। এইকেইজনী পূৰা ফটো মাৰি আছে, একদম সিহঁতো ফটো মাৰি আছে। মমাই ভাগিন এওঁ আকৌ গাড়ীত উঠি আছে, আমনি পালে আৰু ফটো মাৰি মাৰি মেলি। মোহন ক'লে গ'ল? মোহন আগত ভণ্টি ইণ্টাৰভিউ এটা লৈ দিয়া, আকৌ গুৱাহাটী বুলি কৈ দিছে। কিবা এটা কওক, গুৱাহাটী বুলি কৈ দিলে নহয়, আমাৰ যোৰহাটে কওক, কিবা এটা কওক। যোৰহাটৰ ছোৱালী হয়, বৰ্তমান ডিব্ৰুগড়লৈ ফুৰিবলৈ আহিছোঁ, বগীবিল চাবলৈ আহিছোঁ। কিবা এটা কৈ দে, চেহাটো দেখা আকৌ, চেহাটো দেখা, লাষ্ট কৰিছে, এই দেখালে। এই আমাৰ মামা আৰু ভাগিন দুইটাই, মামী ভণ্টি দুজনী। এতিয়া গাইজ, বগীবিলৰ ব্ৰিজৰ তলত লৈ আনিলোঁ, তাৰপিছত এইফালে চাওক পূৰা ফটো শ্বট, একদম মোবাইল হেৰি হৈ যাব নেকি ন, মেমৰি ফুল হৈ যাব, মানে এনেকুৱা ফটো মাৰিছে। এয়া চাওক গাইজ, পূৰা ৰীল বনাই আছে। মই সিহঁতৰ পৰা শিকিব লাগিব, তাৰপিছত ময়ো ৰীল দিম, আপোনালোকে লাইক কমেণ্ট দিব তেতিয়া দেই। পূৰা এটা ৰীলটো লৈ ল'ব, দেখিয়ে ভাল লাগিছে। সেই তলত ৰ'লেও ভাল হ'ব, তলত ৰ'ম দেই, মাৰিম দেই।